হাই নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল উত্তৰ পূৰ্বাঞ্চল। মই দুষ্মন্ত চেতিয়া আজি এটা নতুন ভিডিঅ' লৈছোঁ আপোনাৰ মাজত। আজি মানে মই আপোনালোকক দেখাম লখিমপুৰ এখন নতুন হস্পিটেল, যোনখন মোৰ পাছফালে আছে। এইখন হস্পিটেল নতুন মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয় মানে নতুন কেনেকুৱা কি ভিতৰত আছে দেখাম, মানে দেখাবলৈ ট্ৰাই কৰিম ভিডিঅ'টো। তেনেহ'লে আমি আৰম্ভ কৰা হওক। ভিতৰখন ইমান ভালকৈ দেখাও নহয়, কেলৈ মানুহ আছেতো, মানুহ থকা মানে দেখিবলৈ বেয়া, আৰু এইবিলাক বেমাৰী মানুহ আছে। তাত ভিডিঅ' কৰিলেও ভাল নালাগে। যদিও মনে মনে কৰিছোঁ। আমি ওপৰলৈ গৈ আছোঁ, ওপৰৰ পৰা দেখাম আপোনালোকক, মানে ওপৰৰ পৰা কেনেকুৱা লাগে হস্পিটেলখন। মানুহ ইমান আছে, তথাপিও মানে মানুহ অকণমান কম। নতুন হস্পিটেলটো কেইদিনমানৰ আগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি পিনে উদ্বোধন কৰি থৈ গৈছে। তেওঁ হ'ব লাহে লাহে হস্পিটেলখন। এইখন মই ইমান ভালকৈ দেখাব পৰা নাই, কিন্তু অকণমান হ'লেও দেখাই দিছোঁ। যদি কিবা ভুল হৈছে ক'ব, আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু নতুন নতুন ভিডিঅ' দি থাকিবলৈ আগ্ৰহ পাম। টিল দেন টাটা, বাই বাই।